সুপ্ৰভাত বন্ধু বান্ধৱীসকল পোনপ্ৰথমে আমাৰ স্বস্তিক নাৰায়ণা চেনেলটোলৈ স্বাগতম। আজি 7 আহিন মঙলবাৰ 24 ছেপ্টেম্বৰ। সূৰ্যোদয় ঘণ্টা 5:14:27 সূৰ্যাস্ত ঘণ্টা 5:10:42 তিথি কৃষ্ণ সপ্তমী দিনৰ ঘণ্টা 12:39:24 নক্ষত্ৰ মৃগশিৰা ৰাতি ঘণ্টা 9:54:24 যোগ ব্যতিপাত ৰাতি ঘণ্টা 1:26:36 কৰণ বব। শিশু জন্মত বিষ ৰাশি শুদ্ধ বৰ্ণ মতান্তৰে বৈশ্য বৰ্ণ মহেন্দ্ৰ যোগ নৰগণ দেৱগণ কুকুৰৰ অস্থি অস্তুত্তৰী ৰবি আৰু বিংশোত্তৰী মংগলৰ দশা। দিনৰ ঘণ্টা 9:55:30 যোৱাত মিথুন ৰাশি বৈশ্য বৰ্ণ মতান্তৰে শুদ্ধ বৰ্ণ মহেন্দ্ৰ যোগ ৰাতি ঘণ্টা 9:54:24 যোৱাত নৰগণ সাপৰ অস্থি অস্তুত্তৰী চন্দ্ৰ আৰু বিংশোত্তৰী ৰাহুৰ দশা। আদ্য ঋতু হ'লে 7 দিনীয়া প্ৰতিহিতা যোগ ৰাতি ঘণ্টা 9:54:24 যোৱাত 7 দিনীয়া কান্তা যোগ। মৰণত দুখ 2 পাত দিনৰ ঘণ্টা 12:39:24 যোৱাত 1 পাত। যাত্ৰা নাই। শুভকৰ্ম আৰোগ্য স্নান। নিষিদ্ধ তাল দিনৰ ঘণ্টা 12:39:24 যোৱাত নাৰিকল তেল মাছ মাংস। প্ৰিয় বন্ধু বান্ধৱীসকল স্বস্তিক নাৰায়ণা চেনেলটিৰ যোগেদি অতি চমুকৈ যোৱা ৰাশিফলসমূহৰ পৰা যদি আপোনাৰ বাবে লাভৱান হৈছে তেন্তে স্বস্তিক নাৰায়ণা চেনেলটি ছাবস্ক্ৰাইব কৰক আৰু কাষতে থকা বেল আইকনটি ক্লিক কৰিবলৈ নাপাহৰিব। প্ৰিয় বন্ধু বান্ধৱী এতিয়া আহিছোঁ আজিৰ ৰাশিফললৈ। মেষ ৰাশি পদোন্নতি বৃষ ৰাশি প্ৰতিযোগিতাত সমাধান মিথুন ৰাশি হৃদ ৰোগ কৰ্কট ৰাশি সমস্যা সিংহ ৰাশি আংশিক লাভ কন্যা ৰাশি চিন্তান্বিত তুলা ৰাশি ৰাজহুৱা সন্মান বৃশ্চিক ৰাশি চক্ষু পীড়া ধনু ৰাশি আত্মীয় বিৰোধ মকৰ ৰাশি কৰ্মত অগ্ৰসৰ কুম্ভ ৰাশি স্থান পৰিৱৰ্তন আৰু মীন ৰাশি গীত বাদ্যানুৰক্ত। প্ৰিয় বন্ধু বান্ধৱীসকল আমি স্বস্তিক নাৰায়ণা চেনেলটিত দৈনিক দি অহা সমাধানটি লৈ আহিছোঁ। আজিৰ সমাধান ভূমি পৰীক্ষণ পানীৰ দ্বাৰা। আপুনি ঘৰ বনোৱাৰ বাবে ঘৰৰ মাটি ভেটি বা মাটিখিনি কি ধৰণৰ হ'ব তাক আপুনি পৰীক্ষণ কৰি মাটি কিনিব পাৰে। মাটিডোখৰ পৰীক্ষণৰ নিয়ম হৈছে মাটিডোখৰত 2 ফুট দ 2 ফুট বহল গাঁত এটা খান্দি সূৰ্যাস্তৰ সময়ত পানী ভৰ্তি কৰি দিয়ক। পিছদিনা ৰাতিপুৱা চাওক পানী যদি আধাতকৈ বেছি আছে তেতিয়াহ'লে ঘৰ সজাৰ বাবে বা আপুনি বসবাস কৰিবৰ কাৰণে সৰ্বোত্তম ভূমি। যদি শুকাই গৈছে সাধাৰণ শ্ৰেণীৰ আৰু যদি পানী শুকাই ফাট মেলি আছে তেন্তে ঘৰ সজাৰ বাবে অনুপযোগী। প্ৰিয় বন্ধু বান্ধৱীসকল আজিলৈ ইমানেই। ধন্যবাদ।